দাদা ধর্মত মতি হোক। দাদা ধর্মরাজ ধর্ম কিছু হইকি আমাকে বিপদর মজলই টানি আনিল। কত হস্তিনাপুরের রাজভোগ আর কতেই বনর ফলমূল ভোলা দাদা যাওগুলতি পাপি দুর্যোধনক মুরেই প্রচন্ড গদারে বিনাশী রাজ্য অভিষেক পতঙ্গই তোমার। অর্জুন দাদা বিপদে ঠিকই কৈছে কিয় নিজৰ বহুত শক্তি থাকোঁতে আমি ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হ'ব লগা হ'ল। পাখণ্ড কৌৰৱতে আমাক যি শাস্তি প্ৰদান কৰিলে তাৰ প্ৰতিশোধ ল'বলৈ নাপালে অৰ্জুনৰ বাহুবল অথলে যাব দাদা। জ্যেষ্ঠজনৰ আৰে সমান্য কৰা মহাপাপ বুলি ভাবি ইমান দিনে দুখ কষ্ট সহ্য কৰি আহিছো দাদা। যদি তাকেই কৰিছা বাৰে বাৰে কত কথা কৈ দাদাৰ মনত কিয় দিছা কষ্ট? কষ্ট কষ্ট মোৰ হোৱা নাই ভাইহঁত। দাদা কেৱল কেৱল তোমালোকৰ কষ্ট দেখিহে মোৰ হিয়া ফাটি গৈছে। কিন্তু পাণ্ডৱেতো কাহানিও কৌৰৱক হিংসা কৰা নাছিল। ৰাজসভাৰ মাজত দুখাখনে যেতিয়া মোক বিভস্ত কৰিছিল তেতিয়া আপুনি আৰু আপোনাৰ এই পৰাক্ৰমী চাৰি ভাতৃয়ে মাথো সেই দৃশ্য চাই আছিল। খঙত কেতিয়াবা উলটি গৈ দুৰ্যোধনৰ পৰা নিষ্পাপ্য আদায় কৰা কথা ভাবো। তোমালোকৰ সহায়তে সেয়াও হৈ উঠিব। কিন্তু ভাইহঁত সত্যভ্ৰষ্ট কলংকৰ কালিমা হানিম কেনেকৈ? গতিকে ধৈৰ্যৰে বিপদৰ সন্মুখীন হ'ব লাগিব ভাইহঁত। আমাৰ বিপদৰ সময়ত সকলোৱে এটি সুচিন্তা কৰিব লাগিব আৰু আহাৰৰ যোগাৰ কৰক। ভীমাৰ্জুন তোমালোকে যোৱা ফল মূল সংগ্ৰহ কৰা গৈ যোৱা ভাই। প্ৰিয়ে নকুল আৰু সহদেৱ দাদা ব'লা এবে যাওঁ আমি খন্তেক বিশ্ৰাম কৰি গৈ।
ভক্তি রজা অশ্বকর্ণ নম্বরে জগৎ বিখ্যাত হরনাথর কিপথ পরম শক্তিরে মই এই পাতল রাজ্য কৰিছো ৰাজত্ব ভোলানাথে কৈছিলে মোৰ মৃত্যু খেলো মনুষ্যৰ হাতত কিন্তু মনুষ্যতে মোৰ প্ৰধান আহাৰ আকৌ সিহঁতৰ হাতত মোৰ মৃত্যু একেবাৰে সম্ভৱ কিন্তু সকলো সুখৰ মাজত মোৰ মনত এটাইতো মই আজিও মোৰ পত্নী হেমৰ মন বুজিব নোৱাৰিলোঁ এদিন মই তাই পিতৃ অসীম ৰজাকে কৰিছিলোঁ ভক্ষণ আৰু তাৰেই পুতক ল'বলৈ হেমই মোৰ মৃত্যু কৌশল কৰিছে ৰচনা কিন্তু এই অশ্বকৰ্ণৰে মৃত্যু জানো ইমান সহজ বিলম্বই ঘটাই বিঘিনি যাওঁ মই হেমাক বিচাৰি হেমা
নিৰঞ্জন আৰু কিমান দিন মই যন্ত্ৰণা সহ্য কৰিম পাপিষ্ঠ সকৰ্ণই মোৰ জীৱনৰ সকলো সুখ শেষ কৰি দিলে প্ৰভু তুমি কেতিয়া এই দুখনিৰ দুখ মোচন কৰিবা অশ্বকৰ্ণৰ বধৰ উদ্দেশ্য মোৰ সফল নহ'ব নেকি হে প্ৰভু কৰোণা সাগৰ এইবাৰ মোৰ মনৰ কামনা পূৰণ কৰে যেন প্ৰভু এইবাৰ মোৰ মনৰ কামনা পূৰণ কৰে যেন কোনোবা দুজনে এইফালে আহিব লাগিছে বাৰু মই ইয়াতে লুকাই থাকো ঘোর অরণ্যরে মাছ পালোহি অর্জুন দাদা যুধিষ্ঠির আৰু ভাই হতে নিশ্চয় আমি যোৱালৈ বাট চাই আছে ৰক্ষা কৰা মোক উদ্ধাৰ কৰা ৰমণী ৰক্ষা কৰা ৰমণী ৰক্ষা কৰা ৰমণী ভয় নাই ৰমণী সীমা অৰ্জুন থাকোঁতে সাক্ষাৎ কোনে ঘটাব অমংগল তোমাৰ দাদা দেখুন হয় হয় দাদা হয় এগৰাকী ৰূপৱতী কন্যাৰ ভিতৰত তুমি কিয় পৰি আছা জগতৰ ভিতৰে উঠি আহা বালিকা মই উঠিব নোৱাৰো মোক তোমালোকে উদ্ধাৰ কৰা ভাই অৰ্জুন আহা আমি বালিকাক উদ্ধাৰ কৰোঁ দেখা দেখা হইব জনা পিছৰ লীলা মায়া কৰি হিমাৰ
কুমাৰ মন্ত্ৰীবৰ কুমাৰ ঐ বৰ ক্লান্ত হৈ পৰিছো যাওক মোৰ বাবে অলপ আহাৰ বিচাৰি আনক কুমাৰ এই গভীৰ অৰণ্যৰ মাজত মহামুনি অগস্তি আশ্ৰম আছে কিন্তু দেৱ পূজা অন্ত নপৰালৈকে তেওঁ কাকোৱে নৈবেদ্য নকৰে অৰ্পণ কিয় নকৰিব মন্ত্ৰীদেৱ সেনাপতি জানে বুজিও কিয় তুমি এনে বাক্য কৰিছা উচ্চাৰণ যজ্ঞৰ নৈবেদ্য দেৱতাৰহে প্ৰাপ্য মনুষ্যৰ নহয় কথাৰ কথা ত্যাগ কৰক মন্ত্ৰীৰে পুৰা দেশ যাওক তুৰন্তে আশ্ৰমৰ পৰা মোৰ বাবে যজ্ঞৰ নৈবেদ্য লৈ আনকৈ সোণামুৰ হিত পদে উপদেশৰ প্ৰয়োজন নাই আশ্ৰমৰ পৰা আহাৰ লৈ আনকৈ কুমাৰ হরি মাঝে প্রবীক্ষয় মুনি তপু ঘর হঙ্গে সদে হিশ্রগনয়ন দীত মন হঙ্গে সদে হিশ্রগন আনন্দিত মন এহি মতে পাইনা গোয়া হভা ভিতর রাম হরি রাম হরি বুলা নিরন্তর রাম হরি রাম হরি বুলা নিরন্তর উধা শিষ্যগণ যজ্ঞৰ সকলো সম্ভাৰ সাজু কৰি ৰাখিছানে সঁচা তপোধন আমি যজ্ঞৰ সকলো সম্ভাৰ যোগাৰ কৰি ৰাখিছো বেশ কথা ঈশ্বৰে তোমালোকৰ মংগল কৰক মণিবৰ মোৰ সেৱা কৰিব কখন কুশল হওক কোন আপুনি মই কৰ্ণদত্ত ৰজাৰ মন্ত্ৰী কওকচোন মন্ত্ৰী ডাঙৰীয়া আপোনাৰ আগমনৰ উদ্দেশ্য মণিবৰ
কুমাৰ ধুমাক্ষ মৃগলৈ আহিছিল বৰ্তমান তেওঁৰ ক্ষুধাটো সেয়েহে আপোনাৰ আশ্ৰমৰ পৰা অলপ আহাৰ লৈ যাবলৈ আহিছোঁ আমার আশ্রমত বর্তমান যজ্ঞর নৈবেদ্যর বাহিরে অন্য একো নাই হে মুনিবৰ কৃপা কৰি মোক অলপ যজ্ঞৰ নৈবেদ্যকে দিয়ক যজ্ঞর নৈবেদ্য দেবতার বস্তু দেবতাক অর্পণ করা পর্যন্ত কাকুয়েই দিয়া নহয় ভোকত যদি কাৰোবাৰ প্ৰাণ যায় ইয়াতে ক্ষুধা তৃষ্ণার কোনো প্রয়োজন নাই যি কাম বেদৰ অবিহিত সেই কাম মই কেতিয়াও নকৰোঁ মুনিবৰ বেদ মানুহৰ সৃষ্টি বেদ মানুহৰ বাবে গতিকে হে মুনিবৰ কৰজোৰে মই কৰিছোঁ মিনতি কুমাৰৰ বাবে অলপ যজ্ঞৰ নৈবেদ্যকে দিয়ক নহলে কুমাৰে গতাব প্ৰমাদ মন্তিবৰ বেদ ঈশ্বৰৰ সৃষ্টি বেদৰ বাণী ঈশ্বৰৰ বাণী সেই হেতু বেদৰ বাণী উলংঘন কৰি মই তোমাক কেতিয়াও নৈবেদ্য দিব নোৱাৰো আর শুনক মন্ত্রী ডাঙরিয়া কুমারে মোক কি অঘটন বিপদ ঘটাব তার বাবে আপনি চিন্তা করার প্রয়োজন নাই বিপদের ব্যবস্থা এই অগস্তিয়ে নিজেই করিব জানে বলা বলা শিষ্যগণ আর আপনিও এই আশ্রম করক পরিত্যাগ বলা আমি যজ্ঞর কার্য করব সম্পাদন মুনিবার 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 সেনাপতি কুমাৰ বুকত মোৰ দেহ একেবাৰে পিছে ইমান কুমাৰ হৌৱা মন্ত্ৰীদেৱ আহিছে আহাৰ ক'ত মন্ত্ৰী কুমাৰ মই আগতেই কৈছিলোঁ যজ্ঞৰ নৈবেদ্য কেৱল দেৱতাৰহে প্ৰাপ্য মনুষ্যৰ নহয় সেইবাবে মোক অগস্তিয়ে আহাৰ নিদিলে বেশ কথা মন্ত্ৰীবোৰ এইবাৰ মই এই মুহূৰ্ততে গৈ কোনেৰ যজ্ঞৰ নৈবেদ্য কাঢ়ি আনি তাৰ গল্প শূন্য কৰিম তুমি এনে সিদ্ধান্ত নল'বা অন্যথা তুমি বিপদতে পৰিবা কুমাৰ মন্ত্ৰীদেৱে উচিত কথাকে কৈছে হয়তো তুমি বাৰে তোমাৰ ভাবি দিবা লোকৰ তোমাৰ হিৰো কাপুৰুষ কুমাৰ চাও বলছে জটাধাৰী মুনিয়ে দলে বাধা দিয়ে